হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ চেনেল ভিউৱাৰ্ছ। আজি মই এই ভিডিঅ'টোত এটা কথা ক'বলৈ ওলাইছোঁ যে ফেচবুকত আপুনি এনেকুৱা ধৰণৰ পষ্ট পাইছে নেকি, যিটো নেকি তাত দেখুৱাইছে যে বহুত টকা কিছুমানে প্ৰাইজ পোৱা, লটাৰী পোৱা, আৰু কিছুমানে গাড়ী পাইছে, আৰু কিছুমানে টকা পাইছে। এনেকুৱা ধৰণৰ বহুত কিছুমান এনেকুৱা ধৰণৰ মানে পষ্ট দিছে। তো সেই বিষয়ে মই আজি কথা ক'বলৈ ওলাইছোঁ। তো যিবিলাক মানে যাৰ নামত যিবিলাক পষ্ট আহিছে, তো এইবিলাক আচলতে ইমান সঁচা নহয়, এইবিলাক আচলতে চব ফেক হয়। আচলতে এইবোৰ কি কাৰণত কৰিছে সেইটো এতিয়াহে মানে ধৰা পৰি আছে, যে যিবিলাক ইয়াত দেখুওৱা হৈছে যে ছুপাৰষ্টাৰৰ নামত কোনোবা এক্টৰ, কোনোবা হ'ল WWE চেম্পিয়নৰ প্লেয়াৰ, যিটো হলিউডৰ ফেমাছ হয়, তো সেইবিলাকৰ নামত এইবিলাক একাউণ্ট মানে বনোৱা হৈছে। তো কিছুমানে এনেকুৱা ফেক একাউণ্ট বনাইছে, কিন্তু আচলতে এইবোৰ সঁচা নহয়। ইয়াত আচলতে যিটো মানে অৰিজিনেলি মানুহটো হয়, তাৰ লিংক আপুনি গৈ চাব পাৰে যে তাৰ পষ্টত কোনো ধৰণৰ এনেকুৱা এডভাৰটাইজ, এনেকুৱা লটাৰী খেল কোনো দিয়া নাই। তো এইবোৰ চব মিছা কথা। যে আপোনাৰ তাত লিখা হৈছে যে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আচলতে এইবোৰ কৰিছে এই কাৰণে যাতে সোনকালে এই মানে পেজটো পপুলাৰ হয়, চবে যাতে লাইক কৰে। তো সেইটো কাৰণে এনেকুৱা ধৰণৰ একাউণ্ট কিছুমানে ফেককৈ বনায়। তো আৰু দুই নম্বৰটো হ'ল যে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ খুজিব, লগতে আপোনাৰ ATM কাৰ্ডৰ নম্বৰ খুজিব। আপোনাক কোৱা হ'ব যে আপোনাৰ ইমান লাখ টকা আপোনাৰ লটাৰী লাগিছে। তো সেনেকৈও মানে কিছুমানে সেনেকৈ নম্বৰ লৈ আপোনাৰ একাউণ্টত যিমান টকা আছে সেনেকৈও হেক কৰি সিহঁতে মানে পইচা লুটি আছে। তো ভিউৱাৰ্ছ, এইবোৰ সতৰ্ক হৈ থাকক যে এইবোৰত আপুনি কেতিয়াও লোভ নকৰিব। আচলতে বেছি লোভ কৰিলে পাপটো হয়, সেইটো চবেই জানে। লোভে পাপেতো মৃত্যু হয়েই। তো ভিউৱাৰ্ছ, আজিলৈ ইমানেই। তো এইটো কথাক লৈ মই বহুত দিন দেখিলোঁ, পষ্টবোৰ পাইছোঁ যে মানুহ পাগল হৈ গৈছে যে কথাটো সঁচাই নেকি, পাম নেকি লাখ লাখ টকা ফেচবুকৰ পৰাও। তো এইটো মিছা কথা। ভিউৱাৰ্ছ, আজিলৈ ইমানেই। ধন্যবাদ।